জংকিবা দাদাতকৈ 4 বছৰ সৰু আছিলে আৰু মোতকৈ 4 বছৰ ডাঙৰ আছিল। আচ্ছা, মাজত আৰু যদিও 4 বছৰ সৰু আছিলে দাদাৰ লগত একেলগে ডাঙৰ হোৱাৰ নিচিনা, গতিকে খেলা ধূলাবোৰ দাদাৰ লগতে কৰা, তাই সেই ল'ৰাৰ নিচিনাই আছিলে তাৰমানে। আৰু আমাৰ ঘৰত চবতকৈ সাহসী তাই আছিলে, একো কেয়াৰ নকৰে তাৰমানে কাকো। ৰাতি 12টা-2টাত ওলাই যাবলগীয়া হ'লেও লাঠিডাল লৈ ওলাই যাব, একো কেয়াৰ নকৰে মানে তাই। এইটো দাদাইও কৈছিলে এবাৰ ক'ৰবাত একদম বোলে খানাপাৰাৰ পৰা জোনালী ওলালে কিবা খং কথা এটা খং উঠি গুচি গ'ল, খোজকাঢ়ি গুচি গ'ল। তেতিয়া আপোনাতকৈ ওখ পাখ নেকি? তাই ওখ পাখ, তাই অলমষ্ট তাই হাইটটো দাদাৰ অলমষ্ট সমানেই। ছোৱালীক অলপ বেছি ওখ লাগে ওখ, আৰু তাই হিল পিন্ধিলে দাদাৰ সমানেই হৈ থাকে মানে। আপুনি জংকিবা বুলিয়ে কৈছিলে নে? না, মানু দিদি বুলি কওঁ। তেখেতৰ নাম মানু দিদি নহয়, মাইনা। ঘৰত মাইনা মাতে মাহঁতে। আমি সেই কৰিমগঞ্জত থাকা যে, মই জন্মৰ পিছতে আমি কৰিমগঞ্জতে থাকা, তাইও তেতিয়া মানে সৰুতে আমি বেংগলী কৈছিলোঁ। সৰুতে মই অসমীয়া পিছতহে শিকিছোঁ, বেংগলী বেছি শিকিছোঁ। প্ৰভাৱটো থাকিলে এতিয়া পাহৰিলোঁ, এতিয়া মনত নাই। তেতিয়া তাতে মই মানু দিদি বুলি মাতো তাইক, বা নহয় দিদি মাতো মানে। আচ্ছা, মানু দিদি, গল্ডি দা, মানু দিদি আৰু মমন বা। মমন সেয়া। তাৰপিছত তাই সেই তাৰ লগত দাদাৰ লগত মানে তাইৰ বণ্ডিংটো খুব বেলেগ আছিলে, দুইটা বন্ধুৰ নিচিনা আছিলে। আৰু দাদাক বলে পৰা মানুহ বাকহে দেখিছোঁ, নোৱাৰা যাব মানে এনেকে ধৰি থৈ দিব, সি লৰচৰ কৰিব নাই। দাদাক ক্ষীণমিন, সৰুৰ পৰা ক্ষীণমিন, বা মানে অকণমান হেল্ডি, ওখ পাখ, তাই মানে জোৰ আছে তাই। তাৰপিছত তাই মানে সেই নোৱাৰা যাব বুলি এনেকৈ ধৰি থ'লে মানে নোৱাৰে যাব, মানে এনেকুৱা টাইপৰ আছিলে। আৰু পিছলৈও আৰু দুইটা সেই দবৰা কাজিয়া এইবোৰতো মানে তাহাঁতৰ লগত, তাহাঁত দুটাৰ খুব হয় আৰু সেইবোৰ উৎপাত। চকু পানী ওলাইছে আৰু হাঁহিও ওলাইছে জানানে, ইমান ভাল লাগিছে। সেইকাৰণে তাই যোৱাৰ পিছত দাদা বহুত দিগদাৰী হৈছিলে, তেওঁৰ সেই ফেজটোৰ পৰা ওলাই আহিব। মানে মই ক'ৰবাত শুনিছিলো দাদাই বোলে তাত উন্মাদৰ দৰে জংকিক জীয়াবৰ বাবে ব্লাডটো ক্লোন, সেইটো মই পিছতহে গম পাইছোঁ, মই গম নাপাওঁ। এনেই তাই পিন্ধা কাপোৰ এযোৰ ময়ো থৈ দিছোঁ, তাই পিন্ধা শাৰী এখন ময়ো থৈ দিছোঁ, মই পিন্ধো মাজে মাজে ক'ৰবাত পিন্ধো। সিও তেনেকৈ থৈ দিছিলে ব্লাড লগা তাইৰ কাপোৰ এখন। সেইটো পিছতহে মই গম পাইছোঁ দেই, কোৱা নাছিলে। তাই এটা আশা আছিলে আৰু যদি পাৰে আকৌ আনিব। আচ্ছা, দাদাৰ বাৰু এনেকুৱা ফিল হৈছিলে নেকি যে সেইদিনা যিহেতু মানে দাদাই জংকিবাই বহি থকা ঠাইত গৈ দাদা বহিলেগে, দাদাৰ ঠাইত এনেকুৱা কিবা এটা হোৱা নাছিলে জানো এই অনুষ্ঠানটোত গাড়ীখনত? সেইটো তেওঁৰ কিবা নিজৰ কিবা অলপ দুখী লাগি থাকে নেকি? দাদাই সদায় নিজকে দুখী ভাবে, কাকো দুখ নিদিয়ে। ইনফেক্ট মা যেতিয়া হস্পিটেলত আছিলে, ডক্টৰে ক'লে যে এতিয়া ভেণ্টিলেশ্যনটো খুলি দিব লাগিব, আপোনালোকে আপুনি ক'লে আমি খুলি দিম। কাৰণ অলৰেডি 2-3 ঘণ্টা ভেণ্টিলেশ্যন মানে এক্সট্ৰা দিছে আৰু বোলে এনেই ৰাখি থাকি লাভ নাই, অলৰেডি শ্বি ইজ ন' মোৰ, ভেণ্টিলেশ্যনটো আপুনি ক'লে খুলি দিম। তো সেইটোতো দাদাই কোৱাৰ পিছত খুলি সন্মতি দিছিলে, কাৰণ হস্পিটেলৰ কাগজত তেওঁৱে চাইন কৰিছে, তেনেকুৱা। গতিকে তেওঁৱে ক'ব লগা হৈছে। সেইটো কাৰণেও নিজক দোষী বুলি সদায় ভাবি থাকিলে, আৰু বাৰ ক্ষেত্ৰতো নিজক দোষী বুলিয়ে ভাবি থাকিলে। কাৰণ গাড়ীখনৰ পৰা সি জাষ্ট নামি নিজৰ বাছখন লৈ গৈছে, আৰু তাৰ জেগাত বা আগলৈ গুচি আহিছিলে বেক চিটৰ পৰা। জয়ন্ত দাই চলাই আছিলে, জয়ন্ত পাত্ৰ। তো সেয়ে তেওঁ নিজক সদায় সেই হিচাপত দোষীয়ে ভাবিলে যে কিজানি হয়ো, মানে দোষী ভাবিব নালাগে। মই ভাবোঁ সেইদিনা বায়ে দাদাক বচালে, মই অকণ পজিটিভলি ভাবোঁ। অসমৰ বাবে আপোনালোকৰ পৰিয়ালটোৰ বাবেও, চবৰে বাবে। আপুনি যে কৈছে, আপুনি যে লিখিছিলে 100 বছৰ জীয়াই থাক, দাদা কায়িকভাৱে নাই 100 বছৰ বুলি নহয়, পৃথিৱী থকালৈকে চাগে, অসমখন থকালৈকে দাদা আছে আমাৰ লগত, নহয়? দাদাক চাগে বহুত আগৰ পৰাই নিবলৈ চেষ্টা কৰি আছিলে নিচিনা কেতিয়াবা লাগে।